ভাঙিলে কি হলে তোমাৰ কি হল হেল্ল' বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগত জনাইছোঁ। আজি আমাৰ এনেকুৱা এখন হাবি আছে, যি হাবিখনৰ নাম কয় বামুণৰ ভেটা। তো আমি আজি ঘৰতে এনেই আছিলোঁ, তো সেইটো কাৰণে ভাবিলোঁ আজি আমাৰ পিছপিনৰ হাবিখনকে দেখাওঁ। বামুণৰ ভেটা কি বস্তু, কিহৰ কাৰণে হ'ল নাম, চববিলাক আপোনালোকক ডিটেইলছত ভালকৈ বুজাই দিম। তো এতিয়ালৈকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আমি ভাবোঁ যাতে ভিডিঅ'টো আপোনালোকে ভাল পায়, ইণ্টাৰেষ্টিং পায়। তো সেইটো কাৰণে মিছ নকৰিব, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক ভিডিঅ'টো। বামুণৰ ভেটা কি? বামুণৰ ভেটা মানে এনেকুৱা এখন হয় বাৰু, সেইবিলাক পাছত আপোনালোকক কৈ যাম। এতিয়া ফাৰ্ষ্ট ঘৰৰ পৰা ওলাই আহিলোঁ। আমাৰ ঘৰ এইটো চাইডে আছে, এইপিনে হাবিখন দেখিছে, হাবিখনৰ ইটো পাৰে আমাৰ ঘৰ হয়। তো সেইটো কাৰণে ঘৰতে এনেই আছিলোঁ, তো সেইটো কাৰণে ভাবিলোঁ ভিডিঅ'টোকে দেখাই দিওঁ। এনেই বনাই মেলি এনেই থকাতকৈ এনেই চিনাকি হ'ব, তো সেইটো কাৰণে বনাই দিলোঁ। আৰু এইবিলাক এই বাগান দেখিছে, এই বাগানবিলাক আপোনাৰ বেছি দিন হোৱা নাই, আপোনাৰ 4 বছৰ 3 বছৰমান হ'ল বাগানবিলাক। এইবিলাক চবতে হাবি আছিলে, আৰু আগতে এনেকুৱা এটা মানে এডোখৰ জেগা আছিল, একদম পূৰা ভয়ানক জেগা, হাবি আছিলে, চব পিনে হাবি, একদম একো নেদেখি। একদম এইপিনে এয়া দেখিছে আপোনালোকে, এইপিনে গোটেইখন হাবি, ভিতৰত সোমাবলৈ জেগা নাই। মানে বাঘ চাঘ ওলাওতো কথা কোৱা নাই, বাঘ চাঘ নোলায়, মানে বহুত ভয়ানক আছিল জেগাডোখৰ। তো সেইটো কাৰণে, আৰু এইটো চাইডে বহুত দিন অহা নাই এইপিনে হাবি পিনে, সেইটো কাৰণে আজি অকলে আহিবলৈ ভয় লাগে। সেইটো কাৰণে এটাক লগ ধৰি আনিছোঁ। আৰু দীপাংকৰ আজি নাই, আজি সি তাৰ ভাগৰ গাটো ভাল নহয়। তো সেইটো কাৰণে আমি আহিলোঁ এনেকৈ। আৰু এইপিনে দেখিছে এইবিলাক বাগান কৰি পেলালে। আৰু এয়া চাওক, এয়া মৰিখালি হয়। তো ভয় নাই, লগত এটা আছে, একো কেছ নাই। আৰু যিহেতু নিজৰ ঘৰৰ ওচৰে হয়, সদায় দেখি থকা। কিন্তু সদায় দেখি থকা মানে কি, সদায় নাহোঁ এইটো চাইডে। মানে কি সদায় মানে কি, কিবা কাম চাম থাকিলে, ক'ৰবাত বোলে মাছ ওলাইছে, তেনেকৈ যদি পুখুৰী চুখুৰী ইচ্ছা হয় এইপিনে, তেতিয়া আহোঁ এইপিনে। যিহেতু গাঁৱলীয়া ল'ৰা, এইবিলাকতো কৰিব লাগিবই, আৰু এইবিলাকতে আমাৰ চখটো আছে পূৰা। সেইটো কাৰণে ব'লক দেখা যাওঁ, কি দেখিব পাৰোঁ, কি দেখাব নোৱাৰোঁ। আমাৰ লগতে ভিডিঅ'টো চাই থাকক। আমাৰ গুটি তুমি পাৰ হৈ লোৱা, তাৰপিছত মই পাৰ হ'ম। খালি জেওৰাখন আকৌ দি থৈ যাব লাগিব দেই, কেনেবাকৈ যদি গম পায় আমি জেওৰা পাৰ হৈ গৈছোঁ বুলি, বহুত গালি পাৰিব। সেইটো ই পাৰ হৈ গ'ল, এতিয়া মই পাৰ হৈ যাম। ময়ো পাৰ হৈ ল'লোঁ এইপিনে। এয়া বাগানৰ মাজে মাজে আমি আহি আছোঁ। এইপিনে এয়া বাগান পাত, বাগান এইবিলাক আমাৰ ঘৰৰ ওচৰৰে মানুহ দুজন মানুহ হয়। আৰু ইয়াত দেখিছে, আগতে বহুত হাবি আছিলে, ইয়াত বহুত হাবি আছিলে, কিন্তু এতিয়া মানে এইবিলাক বাগান চাগান খুলি অলপ মুকলি কৰাই দিলে এইপিনে। সেয়াই, এইপিনে এইবোৰ জাতিলাও গছ এইবিলাক ৰুইছে এইপিনে। এতিয়া যথেষ্টখিনি মুকলি হৈ গ'ল, এতিয়া ইমান ভয় কৰিবলগীয়া কথা নহয় বাৰু। হ'লেও মানে আগতে এইপিনে বহুত হাবি হয়, মানুহ সোমাবলৈকে একদম চিন্তা কৰিব লাগে। কি কৰিছিলোঁ ইয়াত আগতে, চব এইবিলাক আপোনালোকক দেখাই যাম। এইবোলে জঁপিয়াই পাৰ হ'ব, 1 2 3 ভাঙিলে কি হ'ল তোমাৰ কি হ'ল? দুখ পালে? হা, দুখ পালে না? পৰিলে এই ল'ৰাটো। মই ইয়াক কৈছোঁ জঁপিয়াব নোৱাৰিলে নজঁপিয়াবি, কিন্তু ই জঁপিয়াই পেলাই। এতিয়া মই জঁপিয়াই চাওঁ, পাৰোঁ নে নোৱাৰোঁ চাওঁ। মই জঁপিয়াব নোৱাৰিম, সেইটো কাৰণে ইয়াক সেইখন খুলি দিবলৈ কৈছোঁ। এখন খুলিলে আকৌ মাৰি থৈ আহিব লাগিব দেই। হৈ গ'ল কাম, এখন এতিয়া মাৰ। এইডোখৰত দেখিছে, এইডোখৰ জেগাত আগতে আমি কেতিয়াবা খানা চানা খাওঁ, লগৰ 2-3টা আহিলে এইডোখৰত এনেকৈ খানা চানা খাওঁ। এইপিনে এইবিলাক বহুত ধুনীয়া জেগা হয় এইপিনে। আমাৰ ঘৰৰ ওচৰতো যে এনেকুৱা ধুনীয়া জেগা আছে, আমি সেইটো কাৰণে আমি গৌৰৱ কৰোঁ অলপ। আমাৰ একো টেনশ্যন নাই, মন গ'লে লগৰ কেইটামান আহিলে বিন্দাছ পাৰ্টি কৰোঁ বুলি ক'লে, ইয়াতে আমি কেৰাহী চেৰাহী চব এইবিলাক পানী চানী লৈ মেলি আহোঁ, চব ইয়াতে আমি বনাই মেলি খাই দিওঁ। আৰু যিহেতু গাহৰি বেছিকৈ খাওঁ ইয়াত, ঘৰত যিহেতু গাহৰি খাবলৈ নিদিয়ে, গাহৰি সুমিয়াবলৈ নিদিয়ে, তো সেইটো কাৰণে আমি ইয়াত গাহৰি চাহৰি খানা হ'লে আমি বেছিকৈ ইয়াত খাই দিওঁ। এইবোৰ কাঁইটৰ গছ, এইবিলাক গোটেই কাঁইট লাগি আহিলে গাত। সেইটো চব জেগা
এয়া এইটো বেছি দ নহয়, এইটো এনে দেখাত দ নিচিনা আগতে লাগিছে। ইয়াত আগতে মাছ ধৰিব আহোঁ কেতিয়াবা কেতিয়াবা, এনে মাছ ধৰিবলৈ আহোঁ এয়া। আৰু আমি এতিয়া গৈ আছোঁ জংঘলৰ ভিতৰে ভিতৰে। আপোনালোকো আহি থাকক আমাৰ লগে লগে, ভিডিঅ'টো স্কিপ নকৰিব। এই ট্ৰেক্টৰে হাল বাই, ট্ৰেক্টৰে হাল বাই আছে এয়া, দেখিছে আপোনালোকে। এয়া হাল বাই আছে ট্ৰেক্টৰে। ইয়াত মাছ কিন্তু বহুত মাছ ওলায়, কিন্তু মাছ ধৰিবলৈ অহা নাই মানুহবিলাক, কেলৈ গম নাপাওঁ। মাছ ইয়াত এনেই বহুত মাছ ওলায়, কিন্তু বগলীও এয়া ধৰি আছে মাছ। এইটো পুখুৰী এবাৰ সিঁচিছিলোঁ। কৈ দিছোঁ, এই ওপৰৰ এই ডালটোতে এদিন আমি লগৰ দুটামানে সৈতে আমি বহি আছিলোঁ, এনেকৈ ঘৰৰ পিছপিনে আহিছিলোঁ। তাৰপিছত ক'লে বোলে এইপিনেকৈ যাওঁ ব'ল। তো এইটো ওপৰৰ এই ডালটো দেখিছে আপোনালোকে, এই ডালটোতে মানে আমি গৈছিলোঁ আৰু জাষ্ট মানে ইয়াৰ পৰা উঠি গৈছোঁ, এনেকৈ উঠি গৈ পেলাই তাত এনেকৈ ৰৈছোঁগৈ। ৰৈ পেলাই মানে কন্দুবা এটা আছিলে ডাঙৰ, অলপ নেদেখিছিলোঁ। মই গৈ পেলাই গোটেই হাতখন মই তাতে দি দিলোঁগৈ কন্দুবাটোত দি দিয়াৰ লগে লগে মানে গোটেই হাতত এসোপামান লাগি আহিলে। লগালগ একো কৰিব নোৱাৰোঁ, মাথা চাথা মানে ঘূৰাই গ'লগৈ। লগালগ একো কৰিব নোৱাৰে, লগালগ মানে ইয়ালৈ জাপ মাৰি দিছোঁ পানীলৈ, পূৰা পানীলৈ জাপ মাৰি দি পেলাই ইপিনে দৌৰিছোঁ, ইপিনে দৌৰি পেলাই গোটেই একদম কন্দুসোপা গোটেই একদম গাত লাগি মেলি গুচি গৈছে, গোটেই গাত একদম লাগি গুচি গ'ল। এনেকুৱা মানে মোৰ জ্বৰ উঠি গ'লগৈ সেই তেতিয়া। সেইটো কাৰণে অলপ চাই চিতি কৰিব লাগিছিলে, কিন্তু মানে তেতিয়া অলপ সৰু আছিলোঁ। এইটো কেছ আপোনাৰ 4 দিন নহয় 4 বছৰমান হ'ল এইটো কেছ। লগৰ দুটামান আছিলে মোৰ, তো সেইটো কাৰণে এইপিনে আমি সেইদিনাখন ধৰি পেলাই ইমানকৈ নহা হ'লোঁ। আৰু ট্ৰেক্টৰখনত উঠিম বুলি ভাবিছিলোঁ ট্ৰেক্টৰখনত, কিন্তু উঠিলে কি হ'ব, গোটেই গা চা বোকা লাগি যাব। হ'লেও একো নাই, উঠিব পৰা হ'লহেঁতেন, কিন্তু উঠিবলৈ মন যোৱা নাই। বহুত দিন উঠি পোৱা নাই, কেনেবাকৈ পৰিবলৈ হ'লে ট্ৰেক্টৰখনৰ পৰা প্ৰধান কথা হ'ব। যিহেতু এনেকুৱা ধলং পলংকৈ আহিছে ট্ৰেক্টৰখন, আৰু ছাইডত বহি যাব লাগিব, গোটেই গায়ে চাই বোকা মাৰি দিব। এনেই ড্ৰাইভাৰ চিটত বহি আহিলে একো নাই, বহি দিলোঁহি আহি পেলাই। বহি দিলোঁহি ট্ৰেক্টৰত। যাওঁ দেই। নামিলোঁ এয়া, গোটেই একদম মানে বোকাই অৱস্থা নাইকিয়া হৈ গ'ল। এয়া চাব পাৰে গোটেই বোকা, পেনে চেনে গোটেই এইবোৰ হাতে চাতে গোটেই বোকা লাগি গ'ল। এতিয়া ট্ৰেক্টৰত উঠি হৈ গ'ল। এইপিনে আপোনালোকক দেখাইছোঁৱে, কিন্তু এই বামুণৰ ভেটাখন কিহৰ কাৰণে হ'ল নামটো এতিয়ালৈকে আপোনালোকক কোৱা নাই, ক'ম লাহে লাহে ক'ম। এতিয়া পথাৰৰ মাজত এনেকৈ খোজকাঢ়ি আহি আছোঁ এনেকৈ। এইবিলাক পুখুৰী দেখিছে, এইবিলাক পুখুৰী আগতে আহিয়ে থাকোঁ সিঁচিবলৈ সপ্তাহটোত। মানে কি তেনেকুৱা, আগতে আমি যেতিয়া ক্লাছ 8-9ত পঢ়ি আছিলোঁ, তেতিয়া পঢ়ি থাকোঁতে মানে দীপাংকৰ, মই আৰু তেনেকৈ আৰু লগৰ দুটা আছিল। তো সদায় আহোঁ। এদিন স্কুলত কেনেবাকৈ গম পালে কথাটো, তেতিয়া স্কুলখন অলপ ষ্ট্ৰিক্ট আছিল। কথাটো গম পালত মানে গোটেই দিনটো কাণত ধৰাই থৈ দিলে, গোটেই দিনটোৱে কাণত ধৰিলোঁ আৰু গোটেই চাৰিটাই। তো সেইটো কাৰণে অলপ সেইবিলাক দিনো আমাৰ পাহৰিব নোৱাৰি, বহুত ভাল লাগিছিলে সেইবিলাক দিন। এইবিলাক পুখুৰী দেখিছে, চব এইবিলাক সিঁচিবলৈ আহিয়ে থাকোঁ পুখুৰী। তো আপোনালোকক এতিয়া ক'ম বামুণৰ ভেটা কিনো। মানে বিশেষ একো তেনেকুৱা একো হেৰি নহয়, মানে বামুণৰ ভেটা হ'ল এনেকুৱা এটা জেগা, মানে কি এখন হাবিয়েই হয়। তো বামুণৰ ভেটা নামটো কিহৰ কাৰণে হ'ল, মানে এজন বামুণ বুলি নহয়, বামুণে এজন বামুণ বুলি নহয়, মানে বামুণৰ এনেকুৱা পৰিয়াল এটা আছিল, বামুণ মানুহ যে তেনেকুৱা পৰিয়াল এটা আছিলে। সেই পৰিয়াল মানে কি এনেকুৱা এইটো চাইডে আছিলে গাঁও এখন আছিলে। গাঁওখনৰ মানে মানুহকেইজনৰ ভাগৰ আছিলে হাবিখন, গোটেই হাবিখন। এতিয়া এইবিলাক বাগান চাগান হ'ল, মানুহবিলাকে আমাৰ এইডোখৰ মানুহবিলাকে কিনিলে বাগান চাগান কৰিম বুলি, তেনেকৈ সেইবিলাক কিনি মেলি এতিয়া বিন্দাছ বাগান কৰি আছে। তো বামুণৰ ভেটা মানে কি ধৰক, সেই বামুণকেইজনৰ ভাগৰ মানে এইকণ জেগা আছিল কাৰণে বামুণৰ ভেটা হ'ল। আৰু এইকণ যোনকণ পথাৰকণ, সেই পথাৰখনৰ নামো বামুণৰ ভেটাই হয় এইবিলাক। কিন্তু এতিয়া এইখনো ক'ব বামুণৰ কাঠনি। কথাবোৰ কোৱাৰ কাৰণে বেয়া নাপাব, কিন্তু এইবিলাকে সঁচা। মানে কি আমাৰ ককা বৌহঁতে কয় এইবিলাক কথা, তো সেইটো কাৰণে শুনি পেলাই এইবিলাককে কওঁ। সেইটো এইবিলাক বামুণৰ ভেটা পথাৰ বুলি কয় এইপিনে। সেয়া তাৰপিছতে এইখন হাবি, এইপিনে আছে, এইপিনেও বেলেগ এখন গাঁও ওলাইগৈ গৈ পেলাই। আৰু এটা কথা, আমি এইবিলাকতে বোকা পানীতে খেলি মেলি ডাঙৰ হোৱা লোৱা। তো আমি আহি আছোঁ এয়া
এজোপা বৰগছ বলক দেখাই আছোঁ গছজোপা পালোহিয়ে যিহেতু আপোনালোকক দেখাই আছোঁ অকণমান দৌৰি যাবলৈ চেষ্টা কৰিছোঁ অকণমান সোনকালে পাম বুলি দৌৰি তো দেখিছে এজোপা গছ হয় এজোপা গছ বহুত মানে কি বহুত পুৰণি দিনৰ গছ হয় চাই লওক এজোপা গছ চাই লওক এজোপা গছ বহুত দিনৰ পুৰণি গছ হয় এজোপা আমাৰ পিছপিনে আছে এজোপা চাই লওক সম্পূৰ্ণ মানুহৰ লেখীয়া দেখিবলৈ সম্পূৰ্ণ মানুহ চাই লওক সম্পূৰ্ণ মানুহ দেখা পাইছে আপোনালোকে সম্পূৰ্ণ মানুহৰ নিচিনা গছ হয় এজোপা আৰু গছজোপা আপোনাৰ এই এটা দুজোপা গছ বেলেগ বেলেগ আছে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে চাগে কিন্তু গুৰিটো চব একেই চাওক গুৰিটো একেই তলৰ মানে শিপা চিপা বা ধৰি এইবিলাক চব একেই হয় কিন্তু আপোনাৰ দুপিনে দুজোপা গছ উৎপন্ন সৃষ্টি হৈছে তো কিহৰ কাৰণে হয় এজোপা কৈ আছোঁ আপোনালোকক ওচৰত নকওঁ অলপমান আঁতৰলৈ গৈ ক'ম আৰু এইটো হৈছে পুখুৰী এইটো পুখুৰীতে কিমান মাছ ধৰিলোঁ আমি ঠিক নাই এইটো পুখুৰীত বহুত মাছ ধৰিলোঁ এইপিনে গৰু চৰু দেখিছে এইবিলাক এটা মানে ধুনীয়া এটা গাঁৱলীয়া বিন্দাছ পৰিৱেশ সৌজোপা নাযাওঁ এতিয়া অকণমান দৌৰি যাওঁ পাই গৈছোঁহি এজোপা চাওক গছ এজোপা বিশেষ তেনেকুৱা একো হেৰি নহয় এজোপাও পুৰণি গছ হয় বহুত পুৰণি গছ এইডোখৰত মানে ইয়াত যিমানবিলাক দাৱনী ৰোৱনী থাকে চব আহি পেলাই ইয়াত মানে খানা চানা এইবিলাক চাহ তাহ ভাত চাত এইবিলাক খায় জা জলপান এয়া পানী বটল কোনোবাই থৈও গৈছে ইয়াত আহি পেলাই বহি ইয়াত দেখিছে এইপিনে কোৰ মাৰি আছে তো সেইটো কথা এইপিনে এইবিলাক এজোপা গছ চাওক আমাৰ গুটি ভাই এইটো আমাৰ গুটি ই নহ'লে মই এয়া চাওক গোটেই বোকা পানী লাগি এইবোৰ তিতি চফা ভৰি পৰুৱা এটা কামুৰিলে বৰ বিষাইছে আচলতে ভৰিত পৰুৱা এটা কামুৰি দিলে একদম মানে থাকিব পৰা নাই বহুত খজুৱাইছে আৰু বিষাইছে মেজালি পৰুৱা সম্ভৱ ভৰি ফুলাই দিছেগৈ বননি তেনেকৈ ঘঁৰাই দিলত অলপ ভাল পাইছোঁ আকৌ লাগি যায় কিন্তু আপোনালোকক কৈছোঁ ৰ'ব এই গছজোপাৰ কথা যোনজোপা বৰগছ আপোনালোকক কৈছিলোঁ মই সেই গছজোপা আপোনালোকৰ বহুত পুৰণি হয় 400-500 বছৰ পুৰণি হয় আমিও ভালকৈ নাজানিম ধৰক আমাৰ ককা আইতাহঁতে কয় এইবিলাক কথা আমাৰ ককাৰ য'ত বাপেক আছিল আমাৰ ককা বাপেকে এইবিলাক বস্তু আমাৰ ককাহঁতেও দেখা নাই ককা বাপেকহঁতে দেখিছে এইবিলাক বস্তু মানে কি এইডোখৰত আপোনাৰ কথা এটা কৈছোঁ বামুণ মানুহ এজন ঢুকাইছিলে সিটো ছাইডত বামুণ মানুহজন ঢুকাওঁতে মানে ইয়াত আপোনাৰ এডোখৰত খৰি দিছিলে এই গছজোপা যোনজোপা হ'ল গছজোপা এজোপা আপোনাৰ খৰি দিছিলেহি তো খৰি দিওঁতে কি কৰিলে যোনজনী মানুহগৰাকী আছিলে ককাজনৰ ভাগৰ যোনজনী আইতা আছিলে আইতাজনীও আহি পেলাই ইয়াত জাপ মাৰি দিলেহি মানে জ্বলি থকা জুইত চিতাত তেনেকৈ জঁপিয়াই দিলেহি জঁপিয়াই দিলত মানে আইতাগৰাকীও ঢুকাই থাকিলে তো সেইটো কাৰণে মানে এজোপা বহুত মানে ভয়ানক গছ বুলি জনা হয় আমাৰ এইডোখৰত অকলে নাহোৱে এইপিনে সেইটো চাইডে কিন্তু এতিয়া লগ আছে আৰু এইপিনে য'তে ত'তে এইবিলাক মানুহ আছে অকণো ভয় নাই এতিয়া সেইটো কাৰণে আহি পেলাই দেখাইছোঁহি আপোনালোকক এজোপা সেইটো কাৰণে আপোনাৰ দুজোপা গছ হৈ ৰ'ল এনে আপোনাৰ গুৰিটো যোনজোপা শিপা হয় আপোনাৰ চব একেই কিন্তু আপোনাৰ অলপ ওপৰলৈ যোৱাৰ পিছত এইপিনে গছ হৈ গৈছে বেলেগ এজোপা এইপিনেও বেলেগ এজোপা গছ হৈ গৈছে তো সেইটোৱে কথা চাওক কিমান এটা ভয়ানক গছ হয় আপোনালোকক দেখাইছোঁ সম্পূৰ্ণ মানুহৰ লেখীয়া দেখিবলৈ সম্পূৰ্ণ মানুহে আৰু আপোনালোকক আমি দেখাইছিলোঁ আমাৰ ঘৰ হৈছে এইপিনে আৰু এইখন হৈছে পথাৰ আৰু আমি এই হাবিখন দেখিছে এই হাবিখনৰ আমি ভিতৰেদি আহিলোঁ ইপিনে আৰু বহুত ডাঙৰ হয় হাবিখন কিন্তু আমি সেইপিনে নোসোমালোঁ যিহেতু আজিলৈকে আৰু এটা কথা মানে কি মই ক'বলৈ কৈছোঁ যে আপোনালোকে ভিডিঅ'বিলাক স্কিপ নকৰাকৈ চাব আৰু ভিডিঅ'বিলাক যদি বৰিং ভিডিঅ' বনাইছোঁ তেনেহ'লে আপুনি বৰিং বুলি ভাবি পেলাই আপোনালোকে কাটি নিদিব ভিডিঅ'টো আপোনালোকে বুজাই দিব যে তোমালোকৰ এইখিনিতে বৰিংকণ এইডোখৰত লাগিছে তোমালোকৰ এইবিলাক তোমালোকে অঁতৰাবা বা তোমালোকে বেলেগ ভিডিঅ' বনোৱা মানে সেইবিলাক কৈ দিব কথাবিলাক আপোনালোকে আমিতো যি পাইছোঁ দেখাইছোঁ আৰু সদায় আপোনালোকৰ বেলেগ এটা আপোনাৰ ধৰক মানে কি আজি ধৰক আমুক গ'লোঁ তেনেকৈ সদায় গৈ থাকিব নোৱাৰি ন যি পাইছোঁ আপোনালোকক সেইটোকে দেখাইছোঁ আপোনালোকৰ প্ৰত্যেকটো ছাবস্ক্ৰাইবাৰ প্ৰত্যেকটো ভিডিঅ'য়ে মোৰ এটা সাহস
মানে সেইবিলাক চাই মই ভাবিম এনেকৈ যে এনেকুৱা মোৰ ভাগৰ ভিডিঅ'বিলাক ভাল হৈছে, ছাবস্ক্ৰাইবাৰো বাঢ়িছে, ভিউ হৈছে যথেষ্টখিনি। তো সেইটো কাৰণে আমি আৰু নতুন ভালকৈ আমি দেখাবলৈ চেষ্টা কৰিম। তেতিয়া কমেণ্ট কৰি জনাব মানে কি কেনেকুৱা হৈছে ভিডিঅ'বিলাক, কি হৈছে কি কথা, আৰু আপোনালোকে ভিডিঅ'বিলাক ক'ৰ পৰা চাইছে সেইটো যদিহে টাইম পায়, সময় পায়, সেই আপোনালোকে জেগাডোখৰ কৈ দিব। আমাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ কথা কোৱা নাই, মানে যদি বেলেগ ডিষ্ট্ৰিক্টৰ কোনোবাই চাইছে ভিডিঅ'টো তেনেহ'লে লিখি দিব তলত জেগাটো। সেইটোৱে আৰু বাকী ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, আৰু নেক্সট ভিডিঅ'লৈ আপোনালোকে অপেক্ষা কৰক। সোনকালে দি আছোঁ, সপ্তাহটোত আপোনাৰ 2-3টা তেনেকৈ দি থাকিম ভিডিঅ', যিমানটো পাওঁ সিমানটো দিম আৰু ভিডিঅ', ডেইলি ব্লগ বুলি নহয়। তো এইটো বাই বাই, নেক্সট ভিডিঅ'লৈ অপেক্ষা কৰক আপোনালোকে, যি পাওঁ আপোনালোকক দেখাই যাম। এতিয়া চাওক কিমান বোকা, কিমান কষ্ট, চাওক সিয়া। বাই বাই এটা দি দিয়া, আৰু কি চেনেলটোৰ কথা কৈ দিয়া। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, আৰু কমেণ্ট বক্সত জনাব। মোৰ কথা কোৱাই নাই আজিলৈকে, ক'ব আকৌ। ই আচলতে মানুহটো বহুত কমেডি হয়, মানে ইয়াক মই সেইটো কাৰণেই ভাল পাওঁ। চব সময়তে আগতে মানে প্ৰত্যেকটো কথাই এই কমেডি, মানে প্ৰত্যেকটো কথাই ফটুৱা কৰি থাকে, ইপিনে হাঁহিও চিঞৰি আছে, প্ৰত্যেকটো কথাই মানে কমেডি। সেইটো কাৰণে মই ইয়াক ইমান ভালো নাপাইছিলোঁ, ভাল পাইছিলোঁ, কিন্তু কথাবিলাক মানে ই তামাম জমনি কয়। তো ইয়াক মই ভালকৈ বুজালোঁ, বিয়া চিয়াবিলাকলৈ ইয়াক লৈ যাওঁ মই। তো এনেকৈ চব সময়তে ফটুৱামি নকৰিবি, ফটুৱামি কৰাটো ভাল নহয়, এইবিলাক ক'লোঁ সেইটো কাৰণে বুজি পালে। কিন্তু মানে এতিয়া যি কিচাত দিয়ে আপোনালোকক ফটুৱামি, ইয়াৰ ভিডিঅ' লাহে আপোনালোকক দেখালেও আপোনালোকৰ মানে কি চেনেলটো আপোনালোকৰ অলপ গ্ৰ'থ হৈ লওক। তাৰপিছত ইয়াৰ ভিডিঅ' দেখাম মাজে ই কি কয় কি নকয়। কিন্তু এটা কথা, ইয়াৰ ভিডিঅ' চালে আপোনালোক নহা মানুহ নাথাকিব, বহুতে হাঁহিব, সেইটোকে ক'লোঁ। চ' আজিলৈ ভিডিঅ'টো ইমানতে, আৰু নেক্সট ব্লগত কি পাওঁ কি নাপাওঁ, কি দেখাব পাৰোঁ কি দেখাব নোৱাৰোঁ আপোনালোকক চব জনাই যাম। তেতিয়ালৈ বাই বাই, এটা